নমস্কাৰ, মই ধেমাজি জিলাৰ চমাজান পানীতোলা গাঁৱৰ নিবাসী কুশল চুতীয়া। মোৰ 2010 চনতে দুৰ্ঘটনাগ্ৰস্ত হৈ মোৰ স্পাইনেল কৰ্ড ইঞ্জুৰি হৈছিলে। স্পাইনেল কৰ্ডৰ সমস্যাত মই ভুক্তভোগী হৈ আছোঁ আৰু মই আজি পৰ্যন্ত 2026 চনলৈকে যিমান পাৰোঁ মোৰ নিজৰ সামৰ্থ্য অনুসৰি মই ট্ৰিটমেণ্ট কৰিলোঁ ডক্টৰৰ পৰামৰ্শ মতে। এতিয়া মোৰ আগতকৈ বহুতখিনি আৰোগ্য হৈছে। গতিকেলৈ আৰু বাকী থকা যিখিনি সমস্যা ট্ৰিটমেণ্টৰ বাবে আৰ্থিক প্ৰয়োজন হৈছে সেইটো মই সঁহাৰি বিচাৰি মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মই অনুৰোধ জনাইছোঁ। মই একেবাৰে অকলশৰীয়া। মোৰ পৰিবাৰ আৰু এজনী ছোৱালী আছে। ছোৱালীজনী কলেজত পঢ়ি আছে আৰু মোৰ শৌচ প্ৰস্ৰাৱৰ প্ৰব্লেম, মেডিচাইন প্ৰয়োজন হয়। শৌচ প্ৰস্ৰাৱ কৰিবলৈ ওলোৱা সোমোৱাটো বহুত কষ্ট হয়। পৰিবাৰে অকলে আজি 16 বছৰ দিনে বহুত ভুক্তভোগী হৈ আছে। গতিকেলৈ মোক আগতকৈ ভাল হৈ আছে আৰু যদি চিকিৎসাটো এইখিনি সময়ত পোৱা যায় তেতিয়া অতি শীঘ্ৰে মই খোজকাঢ়িব পৰা হ'ম বুলি ডক্টৰে মোক কৈছে। গতিকেলৈ মোৰ আৰ্থিক দিশটো একেবাৰে নাটনি হোৱাত মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মামাক মই অনুৰোধ কৰিছোঁ, মোৰ ট্ৰিটমেণ্টটো চিকিৎসাৰ বাবে যিখিনি অৰ্থৰ প্ৰয়োজন হয় তেওঁ যাতে মোক এই অৰ্থখিনি সহায় কৰে আৰু সকলোকে মামাই বহুত সহায় কৰি আছে। গতিকেলৈ মোকো আপুনি সহায় কৰিব বুলি মোৰ আপোনাৰ ওপৰত দৃঢ় বিশ্বাস। সেইবাবে মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনাক জনালোঁ। আপুনি যিমান পাৰে সোনকালে মোক চিকিৎসাটোৰ সুব্যৱস্থা এটা কৰি দিব বুলি মোৰ আশা থাকিল। ধন্যবাদ।